সত্য সদায় নিমাত ব্যক্তিৰ ভিতৰত পোৱা যায়। মিছলীয়াই সদায় হুলস্থুল কৰি থাকে। মিছা কোৱাৰ আটাইতকৈ ডাঙৰ অসুবিধাটো হ'ল মিছা কথা মনত ৰাখিব লাগিব। জীৱনৰ দুটা দিশ আছে, এদিন আপোনাৰ পক্ষত আৰু এদিন আপোনাৰ বিৰুদ্ধে। যিদিনা পক্ষত আছে সেইদিনা গৌৰৱ নকৰিব আৰু যিদিনা বিৰোধী সেইদিনা কিছু ধৈৰ্য ধৰিব। এজন জ্ঞানী মানুহ নিজৰ বুজাবুজিৰ বাবেই মৌন হৈ পৰে আৰু মূৰ্খই ভয়ৰ বাবেই মৌন হৈ পৰিল বুলি ভাবে। স্বামী স্ত্ৰীয়ে কেতিয়াও তৃতীয়ৰ সন্মুখত ইজনে সিজনক অপমান কৰিব নালাগে আৰু আনৰ সন্মুখত ইজনে সিজনক ঠাট্টা কৰিব নালাগে। মানুহৰ একমাত্ৰ বুজাবুজি হ'ল যে জন্তু বুলি ক'লে খং উঠে আৰু সিংহ বুলি ক'লে সুখী হৈ পৰে। কোনোবাই বহুত ভাল কথা কৈছে, মই তোমাক পৰামৰ্শ দিছোঁ কাৰণ মই বেছি বুদ্ধিমান, কিন্তু জীৱনত তোমাতকৈ বেছি ভুল কৰিছোঁ। অহংকাৰ আৰু অভিমান এক মানসিক ৰোগ, যাৰ চিকিৎসা প্ৰকৃতি আৰু সময়ৰ দ্বাৰা কৰা হয়। যদি আপুনি কিছুমান মানুহক ভাল নাপায় তেন্তে চিন্তাৰ প্ৰয়োজন নাই, এতিয়া সকলোৰে পচন্দ ভাল হ'ব নোৱাৰে। কিছুমান কথা কেৱল বুজাই নহয়, নিজৰ ওপৰত পাৰ হৈও বুজিব পাৰি। জীৱনত ডাঙৰ কিবা এটা পালে সৰুটো কেতিয়াও পাহৰি নাযাব, কাৰণ বেজীয়ে য'ত কাম কৰে তাত তৰোৱালেও কাম নকৰে। পৰিস্থিতিয়ে আপোনাৰ সাহস হেৰুৱাব নিদিব, কিন্তু সাহস এনেদৰে ৰাখক যাতে পৰিস্থিতিয়ে আপোনাক হেৰুৱাই পেলায়। এই পৃথিৱীত যে দুখ বাঢ়িছে এনে নহয়, কিন্তু সত্যটো হ'ল সহনশীলতা কমিছে। কাৰোবাৰ হৃদয়ত আঘাত দিয়াটো সাগৰত পেলোৱা শিলৰ দৰে। সেই শিলটো ভিতৰলৈ কিমান গভীৰলৈ যাব সেইটো অনুমান কৰাটো টান। যদি বেয়া অভ্যাসবোৰ সময়মতে সলনি নহয় তেন্তে একেবাৰে বেয়া অভ্যাসেই আপোনাৰ সময় সলনি কৰি দিয়ে। সপোন আমি টোপনিত দেখাৰ দৰে নহয়, সপোন সেইবোৰ যিয়ে আমাক শুবলৈ নিদিয়ে। যদি আপুনি সুখী হ'ব বিচাৰে তেন্তে নিজৰ পৰিস্থিতি চাই জীৱনৰ সিদ্ধান্তবোৰ লওক। পৃথিৱীখনলৈ চাই লোৱা সিদ্ধান্তবোৰ অসুখী হৈয়ে থাকে। সময় নাই বুলি ক'ব নোৱাৰি, কাৰণ দিনটোত সকলোৰে সমান সময় থাকে। যদি আপুনি কিবা এটা প্ৰতিশোধ ল'ব বিচাৰে তেন্তে নিজকে সফল কৰিবলৈ আৰম্ভ কৰক, কাৰণ বিশ্বাস কৰক ইয়াতকৈ ডাঙৰ প্ৰতিশোধ নাই। যদি আপুনি জীৱনত অশান্তি পাইছে তেন্তে ঘৰ, পৰিয়াল, বন্ধু-বান্ধৱী সলনি কৰাটো বন্ধ কৰক। যদি আপুনি সলনি হ'ব বিচাৰে তেন্তে নিজকে সলনি কৰক। প্ৰাণহীন বস্তুৰ বদনাম কৰাৰ উপায়বোৰ কিমান সহজ। মানুহে গোপন কথা শুনি কয় যে দেৱালতো কাণ আছে। কিবা এটা কোৱাৰ আগতে চিন্তা কৰক, কাৰণ আপোনাৰ কথাই কাৰোবাক সুখ ধ্বংস কৰিব পাৰে। ধন্যবাদ।